এভৰিৱান সকলোকে চিম্পল ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱেতো জানেই যে প্ৰত্যেকগৰাকী মহিলা ৰাতিপুৱা শুই উঠাৰ পৰা ঘৰৰ কাম বন কৰি গাটো ধুই চাহকণ খোৱাৰ পৰাই দিনটো আৰম্ভ হয়। গতিকে ভাবিলোঁ যে মই এটা সম্পূৰ্ণ দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই ঘৰৰ কাম বন কি কৰিলোঁ বাৰু কৰিব, কিন্তু গাটো ধুবলৈ আছে আৰু চাহ খাবলৈ আছে। তাৰপৰা ভাত মই খাই বৈ কাম বন সেই কামখিনি কৰি মই আজৰি। কিন্তু মই কি কৰিলোঁ কি নকৰিলোঁ সেইখিনি কথা মই এটা ভিডিঅ' হিচাপে ক্লিক কৰি থৈ দিছিলোঁ। গতিকে আপোনালোকে সেই ভিডিঅ'খিনি চাব আৰু মই গাটো ধুই চাহকণ খাই আকৌ আহি আছোঁ। ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে, জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধুবুৰেও খেলি থাকে। ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে, জনাই নাছিলোঁ মোৰ বাবে তোমাক নিমাত জোনাক ভৰেও খেদি ফুৰে। লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে। ভবাই নাছিলোঁ মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে। কি কৰিছে? আপোনালোকক কৈছিলোঁ যে মই গা পা ধুই আহি চাহ তাহ খাই আকৌ লগ পাই আছোঁ বুলি, কিন্তু ইমান কাম ওলালে যে ভিডিঅ' কৰিবলৈ নহ'ল। গতিকে আকৌ এতিয়া আহিলোঁ। তথাপিও ভাত পানী খালোঁ বাৰু। ভাত পানী খাই বৈ আজৰি। পাহৰিয়ে থাকিছিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ বুলি, আকৌ পটককৈ মনত পৰিলে। গতিকে ভাবিলোঁ যে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিওঁ। এইটো মোৰ ফাৰ্ষ্ট ভ্লগিং ভিডিঅ' হয়। মই দিনটোত কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু সিমানো পৰা নাই। তথাপিও আপোনালোকে মোক বেয়া নাপাব, আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক আঙুলিয়াই দিব যে এইটো ভুল হৈছে বুলি। মই ভাবিছোঁ এতিয়া কি কৰোঁ, মোৰ গডৰেজৰ কাপোৰখিনি অলপ বেয়া হৈ আছে। আপোনালোকতো সকলোৱে জানেই ন, এইখিনি এযোৰ কাপোৰ উলিয়াওঁতে ইযোৰ কাপোৰ বেয়া হৈ যায়, উলিয়াওঁতে সুমিয়াওঁতে কাপোৰবোৰ বেয়া হৈ যায়, কাপোৰবোৰ জবজং হৈ যায়। গতিকে ভাবিলোঁ যে মই গডৰেজৰ কাপোৰখিনি জাপোঁ আৰু আপোনালোককো দেখুৱাওঁ। যাকে তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে। এই কাপোৰযোৰ মোক হাজবেণ্ডে যেতিয়া মই তেওঁলোকৰ ঘৰলৈ বিয়া হৈ আহিছিলোঁ তেতিয়া তেওঁ মোক দিছিল। এই কাপোৰযোৰ মোৰ খুবেই প্ৰিয় হয়। এই কাপোৰযোৰ তেওঁ খুব মৰমত দিছিল মোক। ভিডিঅ'টো আজিলৈ সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যোনকেইজন ফ্ৰেণ্ডে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকৰ বাবে থেংক ইউ ছ' মাছ। আৰু যোনকেইগৰাকী ফ্ৰেণ্ডে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব তেওঁলোকলৈ প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল বুটানটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এণ্ড থেংক ইউ ছ' মাছ। বাই বাই।